ভাৰতৰ হকীৰ 100 বছৰ সম্পূৰ্ণ কৰিলে আৰু গতিকে আমি অত্যন্ত সুখী। আজি আমি যি অনুষ্ঠান মানে ক'ব গ'লে আমি খেলৰ মাধ্যমেৰে আমি সকলো আমাৰ যিসকল লেজেণ্ড আছিলে হকীৰ লেজেণ্ড তেখেতসকলক স্মৰণ কৰিছোঁ। আমি ফ্ৰেণ্ডলি মেচ অৰ্গেনাইজ কৰিছোঁ আজি আৰু অকল আমি বুলিয়ে নহয় সমগ্ৰ ভাৰততে প্ৰায় 36,000 খেলুৱৈ আজি একেলগে হকী খেলিব। সেইটো আমাৰ কাৰণে এটা গৌৰৱৰ দিন আৰু আকৌ মই ক'ব বিচাৰিছোঁ যিসকল লেজেণ্ডৰ কাৰণে আজি আমি খেলটো কাৰণ তেওঁলোকে আমাৰ কাৰণে কৰি আহিছিলে। আমি তাত তেওঁলোকে কৰা বস্তু আজি আমি উপভোগহে কৰিছোঁ। গতিকে আমি তেখেতসকলক বাৰম্বাৰ আমি স্মৰণ কৰিছোঁ আৰু এনেকৈ হকী আগবাঢ়ি যাওক এই অঞ্চলত অসমত ভাৰতত সকলোফালে হকী আগবাঢ়ি যাওক তাকে ভাবিছোঁ। নৱপ্ৰজন্ম খেলৰ লগত জড়িত হ'ব লাগে। অকল হকী বুলিয়ে নহয় যি খেলৰ প্ৰতি আকৃষ্টতা আছে কোনো খেলুৱৈক আমি কি হ'বলৈ অভিভাৱকসকলে তেওঁৰ ৰুচিটো জানিব লাগিব যে আমাৰ মেক্সিমাম কি হয় খেলুৱৈ তেখেতৰ গাৰ্জেনে ফুটবল ভাল পায় গতিকে ল'ৰা ছোৱালীক ফুটবলত দিব ট্ৰাই কৰে, হকী ভাল পায় হকীত দিব ট্ৰাই কৰে। তেনেকুৱা নহয়। আমি খেলুৱৈজন কি খেল তেওঁ ভাল পায় তেওঁ তাৰ লগতে তেওঁক জড়িত কৰাটো ভাল। বহুত ভাল লাগিছে। ইণ্ডিয়াৰ হকীৰ 100 ইয়াৰ্ছ হোৱাৰ বাবে আমাৰ ইয়াত ফ্ৰেণ্ডশ্বিপ গেম পতা হৈছে। আজি সকলোৱে আগতে খেলি থকা পুৰণা প্লেয়াৰ হতে আহিছে আমাৰ ইয়াত খেলিবৰ কাৰণে। বহুত ভাল লাগিছে আৰু সকলোৱে সহযোগ কৰিব যাতে ভালকৈ আমি খেলিব পাৰোঁ। এইটোৱে আহ্বান জনাইছোঁ যে সিহঁতে আহি হকী গেমটো খেলিব। अदालगुरि हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। अदालगुरि नोगोरनि गलमा सकआव गोदानै केगवायारि अट'मबाइल्स बेखेवदों। गलमा सकनि ब्रह्म पेट्रल पाम्पनि साखाथियाव सुजुकी, हुन्डाइ, मारुति कारफोरनि रिपेयारिं, वाशिं, नांगौ रोखोमनि खालार होनाय जायो। लोगोसे बेवहाय अरिजिनेल पार्ट्सफोरखौबो मोननो हागोन।